sugar, there's a reason why we lose. Good morning guys, welcome back to my YouTube channel. আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান সময় হৈছে 11:30। আজি অলপ উঠাত দেৰি হ'ল। দেৰি মানে ঠাণ্ডা বতৰ, একদম বৰষুণ মাৰি আছে আৰু বৰষুণ মাৰি থাকিলেতো ওলাই যাব নোৱাৰোঁ, কাৰণ বাকীকেইটা ৰেইনকোট নাই, মোৰ আছে বাৰু। মই থাকি কিনেও পিন্ধা মানে বহুত জ্বৰ। আকৌ ৰেইনকোট ওলাম, আকৌ পিন্ধিম, আকৌ মানে পিছফালে ৰাখিম বাঞ্জিত বান্ধি কিনে, এইবিলাক বহুত ভেজাল হৈ যায়। সেইকাৰণে অলপ ৰেষ্ট দি দিছোঁ। আৰু এতিয়া আমাৰ 150 কিলোমিটাৰ 150 নহয় 160-170 কিলোমিটাৰমান আছে। যাম আগত শ্ৰীনগৰ, আজি ডাল লেক চাল লেক গোটেইখিনি আপোনালোকক দেখাম। নিজেও দেখা নাছিলোঁ, আজি বঢ়িয়াকৈ চাম। আৰু এইটো হৈছিল কালি আমাৰ ৰুমটো এবাৰ চাই লওক বঢ়িয়াকৈ। ভাল ৰুম হয়, মানে বাকী কেইদিনতকৈ যিমান কেইদিন মানে থাকি আহিলোঁ, আজি 7 নম্বৰ দিন আজিৰ ৰুমটো চবতকৈ বেছি মানে ডাঙৰ আছিল আৰু চাফাটো হয়, আৰু বহুত কম পইচাত পাইছোঁ। 1000 টকাত ৰুমটো দিছে বঢ়িয়াকৈ। ইয়াতে ৰাতি গোটেইকেইজনে আছোঁ, বেতালদা আৰু ৰূপদাই তলত হৈছে। বাকী ছাৰ ৰেডি পুৰা? ৰেডি। আপোনালোকক ভিউ এটা দেখাই আছোঁ, ভিউটো চাওক। আৰু এই ভিউটো দেখাবলৈ আপোনালোকে কি ক'ব, চাওক ভিউটো। হ'লেও 1% দেখিয়ে মনটো ভাল লাগিছে, মানে ইমান কেইদিন কষ্ট হৈ আছিল, কষ্টখিনি গোটেই নোহোৱা হৈ গৈছে আজি। তো বঢ়িয়াকৈ আপোনালোকে এবাৰ ভিউটো চাওক। আৰু সদায় আগত যাই কিনে ড্ৰোন উৰাওঁ। আজি ড্ৰোন শ্বুটটো মানে কি, মই ভাবিয়ে লৈছোঁ যে ৰাতিপুৱা উঠি কিনে যদি এনেকুৱা ভিউ অলপ দেৰিলৈকে থাকে, মোৰ ড্ৰোন শ্বটটো আজি ইয়াতে ল'ম। বঢ়িয়াকৈ আপোনালোকে এটা ড্ৰোন শ্বট চাই লওক। তো গাইজ বঢ়িয়াকৈ ফাইনেলি বাইক চেক ভালকৈ বান্ধি কিনে গাড়ীত এতিয়া ওলাই দিম। বঢ়িয়াকৈ অলপ বৰষুণ দি আছে, বেতালদাহঁতে গ'ল আগত বোলে তেল ভৰাব নেকি। আমি বঢ়িয়াকৈ এতিয়া ওলাই দিম। ৰূপদাই কিবা এটা পাহৰি গৈছে, ৰুমত চাব গৈছে। আৰু ইফালে বৰষুণ দি আছে, বাইকত বঢ়িয়াকৈ বান্ধা চান্ধা হৈ গ'ল। বাকী ভैया सब ठीक है? मिलकर अच्छा लगा। आते समय अगर इधर से गुजरता हूँ तो फिर से मिल जाएंगे। তো বঢ়িয়াকৈ এতিয়া ওলাব ৰেডি হৈ গৈছোঁ, বাইকত বহি লওঁ বঢ়িয়াকৈ। আৰু এই হোটেলৰ মানুহকেইজন ভাল আছিল, বঢ়িয়াকৈ ওলাই যাওঁ। ঠিক আছে ভैया, বাই। পোৱা। আৰু হোটেলৰ মানুহকেইজন বহুত ভাল আছিল। আৰু 1000 টকাতে ৰুমটো পাইছিলোঁ। অলপ চলপ বৰষুণ দি আছে, একটুপ দুটুপ মানে ভালকৈ পেলাইছে, লাহে লাহে পেলাই আছে। এতিয়া বঢ়িয়াকৈ ওলাই দিওঁ। হৈছে এতিয়া যাত্ৰা আৰম্ভ হৈ গ'ল। আজি বেছি নাযাওঁ, আগত ডাল লেক চাল লেক আছে, কিবা কিবি চাব লাগিব, জেগা আপোনালোকক দেখাব লাগিব। এইকেইদিনটো বাইক চলাই আছোঁ, আজি অলপ জেগা চেগা ভালকৈ দেখাম। আৰু ভিউটো চাওক, কি ধুনীয়া লগা হৈছে ভিউটো। আৰু বৰষুণ যাক অলপকৈ দি আছে, কিন্তু হ'লেও মানে ভালেখিনি ভিজা যায় এনেকুৱা বৰষুণ জাক। এনেকুৱা ঠাণ্ডা লাগি আছে, আঙুলি চাঙুলি পূৰা একদম ঠাণ্ডা লাগি আছে। মানে কি ঠাণ্ডা আছে ইয়াতে, বৰষুণ দিছে আৰু ঠাণ্ডাটো ভাল ঠাণ্ডাই আছে মানে। আৰু ৰাতি বেতালদাহঁতেতো কম্বল চম্বল লৈয়ে শুই আছে। মই বাৰু কম্বল লোৱা নাই, কম্বল লৈ কিনে শুৱা নাই, কিন্তু সিহঁতে কম্বল চম্বল লৈ শুই আছে ৰাতি দুইটাই। তো যি কি নহওক, এতিয়া বঢ়িয়াকৈ যাই থাকোঁ। আৰম্ভ হৈছে যিহেতু আৰু লাহে লাহে যাব লাগিব, কাৰণ এইবিলাক জেগাত লেণ্ডশ্লাইড হৈছিল আগতে, মাটিবোৰ এতিয়া মানে লাগি আছে। এইবিলাক তাতে খপকৈ আৰু শ্লিপ কৰি দিলে বেয়া হৈ যাব। আৰু ৰাস্তাটো অলপ ডেঞ্জাৰ আছে না, সেইকাৰণে অলপ লাহে লাহে যাই থাকোঁ বঢ়িয়াকৈ। আৰু গাইছ, মই আপোনালোকক এটা কথা ৰিকুৱেষ্ট কৰি আছোঁ, একদম মানে মনৰ পৰা কৰি আছোঁ কথাটো, মই মনৰ পৰা কৈ আছোঁ। মানে বস্তুটো বেয়া লাগিছে, মোৰো বেয়া লাগিছে, ৰূপদাৰো বেয়া লাগিছে, বেতালদাৰো বেয়া লাগিছে, টিম্পুদাৰো বেয়া লাগিছে। চাওক, এটা কথা কওঁ, 6-7 দিন ধৰি কিনে বাইক চলাই আছোঁ। কাৰ কাৰণে চলাইছোঁ? আপোনালোকক ভিডিঅ' দিয়াৰ কাৰণে চলাই আছোঁ। যেতিয়া গোটেই দিনটো 12 ঘণ্টা 13 ঘণ্টা যেতিয়া বাইক চলাম, বা সেইদিনাখন আমাৰ আপোনালোকে জানে 14 ঘণ্টা 15 ঘণ্টা হৈ গৈছে, অকল আমি ৰাতি 3 ঘণ্টা 4 ঘণ্টা শুই আছোঁ এইকেইদিন। দিনটো বাইক চলাইছিলোঁ, আপোনালোকৰ কাৰণে ভিডিঅ' বনাওঁ। আৰু যেতিয়া ভিডিঅ'টো আপলোড দিয়াৰ পিছত আপোনালোকে যেতিয়া নিগেটিভ কমেণ্ট কৰে, আমাৰ মনটো বহুত বেয়া লাগে। আপোনালোকে যদি ইমান নাজানে কি হৈ আছে, কেনেকৈ আমি যাই আছোঁ, কি খাই আছোঁ, ক'ত থাকি আছোঁ, কি পৰিস্থিতিত আছোঁ, তেনেহ'লে আপোনালোকে ইমান বেয়া কমেণ্ট নকৰিব। লগা হ'লে আপোনালোকে ভিডিঅ'ই নাচাব, যদি আপোনালোকে বেয়া কমেণ্ট দিম বুলি ভিডিঅ'ত আহে, বা কাৰোবাক যদি বেয়াকৈ ক'ম বোলে বেতালদা অমুক, বেতালদা অমুক তমুক, আৰু কৈ আছে ইগ' আছে বহুত, সিহঁতৰ লেভেল আছে। এটা কথা কওঁ, আজি বেতালদা আৰু নিপুদাৰ জেগাত যদি বেলেগ ইউটিউবাৰ হ'ল হয়, মই সিহঁতৰ লগত আহিছোঁ, ঠিক আছে, মোৰ চেনেল গ্ৰ' হৈছে,
আপোনালোকে এইটো মানি গৈছে, বহুতে কমেণ্ট কৰিছে বেতাল নিপুৰ কাৰণে তোমাৰ চেনেলটো উঠিছে। 100% এগ্ৰী কৰিছোঁ মই মনৰ পৰা কথাটো, যে বেতাল দা নিপুদাৰ কাৰণে মোৰ চেনেলটো গ্ৰ' কৰিছে, ঠিক আছে। কিন্তু বেতাল দা নিপুদাৰ জেগাত যদি আজি বেলেগ ইউটিউবাৰ হ'ল হয়, মোৰ পৰা পইচা ল'লে হয় যে তোক আমি উঠাই দিম, আমি ৰাইডতো লৈ যাম, তই আমাক এইখিনি পইচা দিব লাগিব, তেতিয়া তোক আমি লৈ যাম। আৰু বেতাল দা নিপুদে সেনেকুৱা নহয়ে। মানে মই একবাৰেই কৈছোঁ যে বেতাল দা মই আপোনালোকৰ লগত যাব কৈছোঁ, অমুক মোক লৈ যাব নেকি? কৈছে ঠিক আছে দেচোন আমি ভাবি চাম। তাৰপিছত মই ক'লোঁ যে ভাবি চাব নালাগে, আপোনালোকৰ কোনোবা একজন মোৰ লগত মানে যদি যায় ওলাব ক'ব। তাৰপিছত মিণ্টু দাক সুধিছে, মিণ্টু দাৰ অলপ ফেমিলিৰ কিবা পাৰ্চনেল প্ৰব্লেমৰ কাৰণে আহিব নোৱাৰিলে, বাৰু মানি লৈছোঁ মিণ্টু দা নাহিলে। তাৰপিছত ৰূপদা সুধিছে, ৰূপদা বাইক চলাব নাজানে বুলি মোক আগতে অলৰেডি কথাটো জনাই থৈ দিছে যে ৰূপদা বাইক চলাব নাজানে, তুমি কিন্তু অকলে চলাব লাগিব। মই কৈছোঁ হ'ব, মোৰ বাইক চলাত একো প্ৰব্লেম নাই, মোৰ বাইক চলোৱা অভ্যাস আছে। আৰু মই যদি লাডাখ আহি কিনে যদি বাইকখন মোৰ বাইকখন যদি মই অকলে চলাই নানো বা অকলে যদি ৰিটাৰ্ণ লৈ নাযাওঁ, এইটো কি হ'ল? যোৱা বছৰ ডিম্পুদাহঁতে বাইক লৈ কিনে আহিছিলে, যোৱাৰ টাইমত ফ্লাইটত নে ট্ৰেইনত বাইকখন মানে পাৰ্চেল কৰি পঠাই দিছে। তাৰপিছত দুনিয়াৰ গালি পাৰিছে ডিম্পুদাহঁতক, সুৰুজদাহঁতক, ধ্ৰুৱদাহঁতক। তো বস্তুটো বুজি পাইছে, সিহঁতে নোৱাৰিলে, সিহঁতে একচেপ্ট কৰি লৈছে যে আমি নোৱাৰিলোঁ, আমি বাইকখন ট' কৰি কিনে পঠাই দিছোঁ বা পাৰ্চেল কৰি কিনে পঠাই দিছোঁ। বস্তুটো তেনেকুৱা। এতিয়া আমি সেইটো বস্তু নকৰোঁ, আমি বাইক চলাই আহিছিলোঁ, বাইক চলাই যাম। আপোনালোকে প্লিজ ৰিকুৱেষ্ট কৰিছোঁ এনেকৈ বেয়া কমেণ্ট নিদিব, কাৰণ 50 মিনিটৰ ভিডিঅ' এটা বনোৱাটো ইমান ডাঙৰ কথা নহয়। আপোনালোকৰ দিনটোত কিবা কিবি কৈ কিনে ভিডিঅ'টো বনাই দিব, যেতিয়া 5-6 ঘণ্টা আকৌ ৰুমত আহি কিনে ভিডিঅ'টো এডিট কৰি কিনে মিলাই কিনে যেতিয়া ভাল লগা বাবে আপোনালোকৰ কাৰণে যেতিয়া ইউটিউবত আমি এৰি দিওঁ, তাৰ ওপৰত যেতিয়া আপোনালোকে বেয়াকৈ এটা যে কমেণ্ট কৰে, নিগেটিভ কমেণ্ট এটা কৰে, অভিয়াছলি মনটো বেয়া লাগিবই। আৰু মোৰ কমেণ্টত আপুনি কৈ আছে যে হিৰক তই ভাল বাইক চলাইছে, মোক মানি গৈছোঁ, ঠিক আছে, মই ধন্যবাদ জনাইছোঁ, আপোনালোকে মোক এপ্ৰিচিয়েট কৰিছে, মই বাইক চলাই কিনে আহিছোঁ, কিবা কৰি আহিছোঁ, ঠিক আছে। কিন্তু এনেকুৱা নহয় যে বেতাল দাহঁতে নিপুদাহঁতক আপোনালোকে গালি পাৰি আছে মোক। আজি বেলেগ মানুহ হ'লে সিহঁতৰ জেগাত মোৰ পৰা আজি বহুত পইচা ডিমাণ্ড কৰিলে হয়, যে আমি তোক লৈ যাম, তোৰ ইউটিউব চেনেলটো উঠাইও দিম, কিন্তু তই সেয়া কৰিব লাগিব, আমাক পইচা দিব লাগিব। এইটোতো একো মানে আহি নপৰে না। আৰু এনেকৈ কমেণ্ট কৰাটো আচলতে বেয়া কথা। আৰু ৰূপদাক কৈ আছে আলুৰ বস্তাটোক মই পিছফালে লৈ আহি আছোঁ, কিবা কৰি আহিছোঁ। চাওক, আলুৰ বস্তাই হওক বা কিবাই হওক, মানুহ হয়, শকত ক্ষীণ ক'লা বগা এইবিলাক ধৰি কিনে মানুহক ক'ব নালাগে। প্ৰথম কথা হৈছে সেইটো, কাৰণ চব মানুহে হয়, তেওঁ শকত হয়, কিবা বেমাৰ এটা আছে, আপোনালোকে সেইবিলাক কথা কৈ থাকে। চব মানুহৰে বেমাৰ আছে, মোৰো আছে, আপোনালোকৰ আছে, মাথাৰ বিষে হওক বা চৰ্দি হওক বা কিবা হওক, চব মানুহৰে বেমাৰ আছে। সেইটো বস্তুৰ কাৰণেতো এইটো আৰু ইমান সেয়া কৰিব নালাগে। আৰু বডি চেম কৰে, বডি চেম বস্তুটো চবতকৈ বেয়া বস্তু, কাৰণ মানুহৰ ইম'চনত ইগ'ত লাগি যায় বস্তুটো। মই নিজৰ ইউটিউব চেনেলটো উঠিয়ে খুলিছোঁ, খোলাৰ লগে লগে দেখা পালোঁ 5000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম হৈ গ'ল। আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ, আপোনালোকে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণে, মৰম দিয়াৰ কাৰণে। আগলৈ যাতে এনেকৈ মৰম দি থাকে, ভালপোৱা দি থাকে, ছাপোৰ্ট কৰি থাকে, আগুৱাই লৈ যাই থাকে অসমৰে ল'ৰাবোৰে, তেনেহ'লে বহুত ভাল লাগিব। আৰু বহুতে মোক কৈ আছে যে নলবাৰী ভাষাত ভিডিঅ' বনালেহে আমি চাম। কিয়, মই কি নলবাৰী ভাষাত কথা কৈ কিনে বা লিখিত কি বাংলাদেশৰ ভাষা নেকি? লিখিত ভাষাটোতো অসমৰে ভাষা হয় নে নাই? তো এইবিলাক বস্তু লৈ কিনে সেয়া কৰিব নালাগে। এতিয়া নিপুদা বেতাল দাহঁতে ষ্টাৰ্ট কৰাৰ পৰা সিহঁতে আমাৰ নলবাৰীৰ ভাষাতে মানে কথিত ভাষাতে সিহঁতে ভিডিঅ' বনাই আহিছে। এতিয়া মইতো ষ্টাৰ্টিঙৰ পৰাতো বা নলবাৰী ভাষাত এনেকৈ বনাই অহা নাই। বস্তুটো আপোনালোকক বুজি ল'ব লাগিব যে নাই, ই নলবাৰীত ভাষাত ভিডিঅ' বনালেহে আমি চাম, লিখিত মাৰিলে আমি ইয়াৰ ভিডিঅ' নাচাওঁ, এইটো কথা নহয় না। যাৰ যেনেকুৱা ইচ্ছা তাৰ সেনেকুৱা। আৰু বস্তু এটা কওঁ, যোনে ইউটিউব কৰি আছে, আপুনি 10টা মানুহক যদি 10টা টেকনিকত যদি আপোনালোকে 10ভাৱে যদি আপুনি এটা মানুহক যদি সন্তুষ্ট কৰিব যায়, আপুনি ইউটিউবে বাদ দিব লাগিব। খালি চেম বস্তুটো মই নিপুদা বেতাল দাহঁতক মই কৈছোঁ যে মন মাৰি লাভ নাই, টেনশ্যন লৈ লাভ নাই। কাৰণ এটা বস্তু চোৱা, 10টা মানুহক যদি তোমালোকে 10টাভাৱে যদি সন্তুষ্ট কৰিব যায়, তোমালোকে ইউটিউব বাদ দিব লাগিব। আজিৰ দিনত ইউটিউব সেনেকুৱা হৈ গৈছে। আপুনি কেতিয়াও 10টা মানুহক আপুনি 10টা সেয়া মানে অমুক ভাল পায়, তমুক ভাল পায়, সেনেকৈ আমি ভিডিঅ' বনাম, কেতিয়াও আগবাঢ়িব নোৱাৰে, কেতিয়াও নোৱাৰে। বস্তুটো তেনেকুৱা। আৰু বেতাল দাহঁতে কনচিষ্টেণ্ট থাকি কিনে আপোনালোকক হুৱাব চেষ্টা কৰে। ইয়াতে পইচা খৰচ কৰি কিনে 1 লাখ 2 লাখ টকা খৰচ কৰি কিনে ইয়াতে 4জন মানুহ আহিছোঁ। কাৰ কাৰণে আহিছোঁ? আপোনালোকৰ কাৰণে আহিছোঁ না, ভিডিঅ' বনোৱাৰ কাৰণে। আৰু ভিডিঅ' বনোৱাটো ডাঙৰ কথা নহয়, ভিডিঅ'টো এডিট কৰাটো ডাঙৰ কথা হয়, চবেই জানে এইটো বস্তু। ভিডিঅ' এডিট কৰাৰ টাইমত বহুত টাইম গুচি যায়। কালিতো মোৰ টোপনি আহি গৈছে, ভিডিঅ' এডিট কৰি ৰাতি মোবাইল অনে হৈ থাকিল, মোৰ টোপনি আহি গৈছে। ৰাতিপুৱা আকৌ মই 6টা বজাত সাৰ পাইছোঁ, সাৰ পাই কিনে মই আকৌ ভিডিঅ' এডিট কৰাত লাগিছোঁ। তো বস্তুবোৰ আপোনালোকে অলপ বুজি চাব, চিন্তা ধাৰণাৰে অলপ মনেদি বস্তুবোৰ বুজি চাব, ডিপলি থিংকিং কৰিব বস্তুবোৰ, তেতিয়া বহুত চিম্পল হ'ব। আপোনালোকে ডাইৰেক্ট ইউটিউবৰ এটা ভিডিঅ' চাব, 2টামান চিন চাব, চাই কিনে আপোনালোকে ডাইৰেক্ট কমেণ্ট কৰা ষ্টাৰ্ট কৰি দিব। এনেকুৱা নহয় আৰু বস্তুবোৰ। এতিয়া যি কি নহওক, এইবিলাক বাদ দিলোঁ কথা, যোৱা কথা গ'ল।
বাছ আপোনালোকে ঠিক থাকিলে হ'ল, আমি ঠিক থাকিলে হ'ল, বাকী আমাক আৰু কোনে একো ক'ব নোৱাৰে। বাকী এইবিলাক বাদ দিয়ক, এতিয়া বঢ়িয়াকৈ ভিউবিলাক এনজয় কৰক। মই ভিউবোৰ ধুনীয়াকৈ দেখাই আছোঁ আৰু চবেই কৈছে মটো ব্লগিং মই ভাল কৰি আছোঁ, থেংক ইউ ছ' মাছ এনেকৈ এপ্ৰিচিয়েট কৰাৰ বাবে। আৰু আগলৈ সেনেকৈ ভাল ভাল কণ্টেণ্ট দিব ট্ৰাই কৰি যাম আৰু ভাল ভাল স্কিলবোৰ ডেভেলপ ইম্প্ৰুভ কৰিম, কৰি কিনে আগুৱাই লৈ যাব আপোনালোকে। মই নিজৰখিনি কৰি যাম, আপোনালোকে নিজৰখিনি কৰি যাব, তাকে ক'ম আৰু। এতিয়া ভিউবিলাক এনজয় কৰক, এইবিলাক কথা বাদ দিলোঁ আৰু। ভিউটো চাওক, দুখন পাহাৰৰ মাজেদি এখন পাহাৰ ওলাই আছে, কি ধুনীয়া লগা হৈছে পাহাৰখন। এখন আপোনালোকে পাহাৰখন চাওক, কি ধুনীয়া লগা আছে। নিপুতে কৈছে এইখিনি বোলে 1% 2% আগত আৰু দেখা পাম, হয় জানো আগত আৰু দেখা পাম, কিন্তু এইখিনি দেখা পাই মানে এনেকুৱা লাগিছে যে নাযাওঁ আৰু ইয়াতে 3 4 দিনমান থাকি যাওঁ। ঘৰটো যদি ইয়াতে হ'ল হয় ভাল হ'ল হয়। সদায় ৰাতিপুৱা উঠি কিনে এনেকৈ পাহাৰৰ দৃশ্য এটা চাই কিনে ৰাতিপুৱা চাহকাপ হাতত লৈ কিনে বহিলোঁ হয়, দুই এটা কথা পাতিলোঁ হয় মনৰ মানুহখিনিৰ লগত। আজিও বাৰু মনৰ মানুহখিনিৰ লগতে আছোঁ, মনৰ বেতাল দা, নিপুদা, ৰূপদা, মনৰ মানুহখিনিৰ লগতে কথা পাতিছোঁ। আৰু কালি আপোনালোকে দেখা পালে আমি চিম বনালোঁ 3খন। যোনে যোনে নাজানে তেওঁলোকক মই কৈ আছোঁ, জম্মু এণ্ড কাশ্মীৰত আপোনালোকে যেতিয়া সোমাব আপোনালোকৰ ফোনৰ জিঅ' বা এয়াৰটেল নেটৱৰ্ক টোটেলি ডেড হৈ যাব। আপোনালোকে ভাবি নাহিব যে আমি জম্মু আৰু শ্ৰীনগৰ যাই কিনে কাৰোবাক ফোন কৰিম, কিবা কৰিম, সেইটো এক্সপেক্ট নকৰিব। আপোনালোকে আহি কিনে ফাৰ্ষ্ট আপোনালোকে চিমখন বনাব। চিমখন বহুত ইম্পৰ্টেণ্ট বস্তু হয়। ইণ্টাৰনেট বা কিছুমানে গুগল পে', ফোনপে' পইচা ট্ৰান্সফাৰ কৰে, সেইটো বস্তু বহুত ইম্পৰ্টেণ্ট বস্তু হয়। আপোনালোকে ইয়াতে আহক, আহি কিনে প্ৰথমতে চিমৰ কামটো কৰক। ইয়াতে পষ্টপেইড চিম চলে, প্ৰিপেইড চিম নচলে। ইয়াতে মানে ডিউ টু মেনি ছিকিউৰিটি ৰিজনছ, সেইকাৰণে ইয়াতে আপোনালোকৰ পষ্টপেইড চিম চলিব, ইয়াতে আপোনালোকৰ প্ৰিপেইড চিম নচলে। পষ্টপেইড চিম এখন বনাই ল'ব, 500 টকা পৰিব। আৰু পাৰিলে জিঅ' ল'ব। মানে এয়াৰটেলটো কি হয় আপোনালোকৰ লেট, আপোনালোকৰ এয়াৰটেলটো বোলে নেটৱৰ্ক বোলে ইমান ভালকৈ নাপায়, লেট। বাকী লে লাডাখ দুইটাতে জিঅ'টো ধুনীয়াকৈ পায়, লাডাখত পায় জিঅ' এয়াৰটেল দুইটা পায়, কিন্তু লেট আপোনালোকৰ এয়াৰটেল নাপায়। একো নাই, আপোনালোকে জিঅ' বনাই ল'ব, কাৰণ ছেম পইচা যাব, সুবিধাটো ভাল পাব, 2খন চিমৰে এক্সেছটো পাই যাব দুইটা জেগাত। কাৰণ আপোনালোকে এয়াৰটেলটো ল'ব, এয়াৰটেলটো ল'লে তাতে এক্সেছটো নাপাব, নেটৱৰ্ক দেখাই থাকিব। তো বঢ়িয়াকৈ আপোনালোকে জিঅ'খন বনাই ল'ব, দুইটা জেগাতে আপোনালোকে বঢ়িয়াকৈ নেটৱৰ্ক পাই যাব। আৰু নেটৱৰ্ক ভাল, কিন্তু ভাল 5G। আজি মোৰ 36 মিনিট নে 35 মিনিটৰ এটা ভিডিঅ', অলমষ্ট 15 GB মানৰ ফাইল এটা হয়। 15 GB ফাইলটো 40 নে 45 মিনিটছ মানত ধুনীয়াকৈ আপলোড হৈ গৈছে আজি। তো ইণ্টাৰনেটটো স্পীডটো ভালে হয়, সেইকাৰণে আপোনালোকে আহি কিনে ফাৰ্ষ্ট চিমখন বনাই ল'ব। মানুহে পাহাৰৰ যোনবিলাক মেঘ আছে, মেঘৰ মাজত যাৰ ঘৰ আছে, ভাবকচোন তেওঁলোকে ৰাতিপুৱা উঠি কিনে সদায় কি ধুনীয়া এটা দৃশ্য দেখা পায়। তলৰখিনি বাৰু নকওঁ, তলৰ পৰা ওপৰখিনিয়ে দেখা পায়, মানে তলৰ মানুহখিনি ওপৰত চালেহে দেখা পায় ওপৰখিনি, কিন্তু ওপৰখিনি ডাইৰেক্ট উঠি কিনে দৰ্জা খোলাৰ লগে লগে কি দেখা পায়, ডাইৰেক্ট মুখৰ আগত মেঘ, ধোঁৱা একদম। চাওকচোন কি ধুনীয়া এটা দৃশ্য পাহাৰৰ মাজত, তাতে এইবিলাক ঘৰ, মানে চাব লগা জেগা আৰু, কৈছোঁ না, চাব লগা জেগা। আৰু ইয়াৰ পাহাৰবোৰত মন কৰক, গোটেই পাহাৰবিলাকত ইয়াতে নেটিং মাৰি থৈ দিছে। নেটিং মাৰাৰ কাৰণে মানে কি হৈছে, লেণ্ডশ্লাইড যেতিয়া হয় মাটিবোৰ খহি আহে, নেটকেইখনে মানে বস্তুটো ধৰি থৈ দিয়ে। বহুত ষ্ট্ৰং হৈ চাগে, কিন্তু মই নাভাবোঁ যে নেটকেইখনে লেণ্ডশ্লাইড হ'লে বা ডাঙৰ শিল বা ডাঙৰ পাৰ্ট এটা খহি পৰিলে আপোনালোকৰ নেটখনে যে ৰখাব পাৰিব, মোৰ মনেদি লগা নাই। হ'লেও চাগে কিবা এটা হ'ব ছেফ, সেইকাৰণে চাগে এইখনত নেটিং কৰি কিনে এনেকৈ মাৰি থৈ দিছে। যি কি নহওক, এতিয়া বঢ়িয়াকৈ যাই দেখোঁ, আপোনালোকে ভিউবোৰ এনজয় কৰক। ভিউ চাওক, খালি বেলেগ একো নকওঁ, ভিউ চাওক। ছাৰ ভিউ কেনাই বঢ়িয়া, মস্তি নাম্বাৰ 1, ফাটে দিছে একদম। পুলিচে ধৰিছিলে মাত্ৰ, পুলিচে ধৰিছিল। এই 60 মে যাওঁ, নাই স্পীড নাছিল, স্পীড তোমাৰ 60 মান আছিল। সি মানে নাম্বাৰটো চাই কিনে এজ দেখা পাইছে, চাই কিনে কিবা ভাবছিল কি জানি অলপ, কিন্তু মই ক'লোঁ না, মই ক'লোঁ কেমেৰাত ৰেকৰ্ড হৈ আছে না স্পীড। অলপ পিছে যাই থাকোঁ, সিহঁতৰ ৰখি আছিল, সিহঁতে সোনকালে আহি কিনে এতিয়া পিছে যাই থাকোঁ সিহঁতৰ। বাকী জাগা কিন্তু নাম্বাৰ 1 দে ভাই, নাম্বাৰ 1 কৈছোঁ না।
এইখিনি অলপ অফ ৰোড আছে, জেগাটো বহুত বেয়া হয়। এইবিলাক গোটেই খহিয়া মাটি হয়, এইবিলাক খহিয়া মানে শিলৰ গুড়া হয় এইবিলাক চব। এইবিলাক কাম চলি আছে মানে টুৰিষ্ট বহুত আহে কাৰণে সিহঁতে কামবোৰ মানে বন্ধ নকৰে, বৰষুণ দিলে কাম চলাই ৰাখে সিহঁতে। এইবিলাক চব গোটেই মানে গিলগিলীয়া মাটি হয়, শিলৰ গুড়া আৰু সেই মাটিৰ গুড়া এইবিলাক গোটেই বোকা বোকা হৈ গৈছে। ইয়াতে যদি ব্ৰেক মাৰোঁ, আগৰ ব্ৰেক ডাইৰেক্ট আগৰ চকা পিছলি যাব। আপোনালোকে যদি এনেকুৱা ৰাস্তা দি কেতিয়াবা আহে, যদি লাডাখ যদি আহে এইটো ছাইড দি, এনেকুৱা যদি মাটি দেখা পায় সৰু সৰু শিলৰ গুড়া, নাভাবিব যে আপোনালোকে স্পীডত গুচি যাব পাৰিব বা ব্ৰেক মাৰিলে আপোনালোকৰ গাড়ীখন ৰখি যাব, সিজন নাভাবিব। লাহে লাহে যাব, শ্ল'লি যাব আৰু যিমান পাৰে ব্ৰেক মাৰিব ট্ৰাই নকৰিব। বেষ্ট অপশ্যন এইটো, লাহে লাহে পাৰ কৰিব একদম শ্ল' স্পীডত, আৰু ব্ৰেক মাৰিব ট্ৰাই নকৰিব। যদি ব্ৰেক মাৰে আপুনি যদি দুইডাল ব্ৰেকো একেলগে মাৰে, শ্লিপ কৰাৰ চান্সটো বেছি থাকে, আৰু আগৰ ব্ৰেকডালটো ভুলতে জোৰে মাৰি নিদিব, নহ'লে ডাইৰেক্ট শ্লিপ হৈ যাব। এইবিলাক জেগাত সদায় লাহে লাহে স্মুথলি পাৰ কৰাব লাগে, বেলেঞ্চটো বনাই কিনে। আৰু সদায় এনেকুৱা ৰাস্তা দি যেতিয়া আহিব, পাহাৰৰ সৰু ৰাস্তা থাকে, যেতিয়া বোথ ছাইড যেতিয়া গাড়ী অহা যোৱা হয়, তেনেহ'লে আপোনালোকে সদায় ট্ৰাই কৰিব গাড়ী লেফ্ট ছাইডে নাৰাখিব। লেফ্ট ছাইডে গাড়ী ৰাখিলে কি হ'ব, ঘপকৈ যদি স্পীডত যদি গাড়ী এখন আহে, আপুনি যদি কাটিব নোৱাৰে, যদি বা ব্ৰেক মাৰা চান্স টাইম নাথাকে, ডাইৰেক্ট এইখিনি তলত পৰিব। সদায় এনেকুৱা ৰাস্তাত আপোনালোকে সদায় ট্ৰাই কৰিব যে সিহঁতৰ ৰাস্তাটো যাতে কভাৰ কৰাটো ট্ৰাই কৰিব, সিফালৰ পৰা গাড়ী অহা ৰাস্তাটো। কাৰণ সিফালৰ পৰা জোৰে গাড়ী কেতিয়াও নাহে ওপৰৰ পৰা, সিহঁতে নিজৰ ছেফটিটো চাই কিনে লাহে লাহে আহিব। তো বৰ্তমান এনেকৈ আপোনালোকে বঢ়িয়াকৈ লাহে লাহে যাব। এইখন গাড়ী আহিল, মই বঢ়িয়াকৈ ছাইড দিলোঁ, সেইটো ছাইড দি গ'লে এইখন যদি গাড়ী মোৰ ছাইডে আহিল হয়, মই ডাইৰেক্ট তলত পৰিলোঁ হয়। মাজে মাজে আহিব, মাজে মাজে আহিলে আপোনালোকৰ টেনশ্যন নাই, তেতিয়া ব্ৰেক মাৰি কিনে আপোনালোকে সেইটো ছাইডে কাটিব পাৰিব। সেইটো মানে বেষ্ট অপশ্যন আৰু মোৰ কাৰণে, মই তেনেকৈ মানে বাইক চলাওঁ আৰু। বাকী আহি এটা জেগাত ৰখিলোঁ, ধুনীয়া ভিউ, একো খাই অহা নাছিলোঁ, ক'তো একো খোৱা নাই। ৰাতিপুৱা চাহ কাপে খাইছিলোঁ, এতিয়া বঢ়িয়াকৈ ইয়াতে পৰঠা মেগী চেগি কিবা কিবি অৰ্ডাৰ দিছোঁ। আৰু ৰাস্তাটো অলপ বৰষুণ মাৰিছে, আৰু ৰাস্তাটো একদম মানে কি ক'ম আৰু, ৰাস্তাটো বহুত সৰু হয়, ভঙা চিঙা হয়, ছেফলি আহিব লাগিব। আৰু আপোনালোকক মই কৈছোঁ, যেতিয়া এনেকুৱা সৰু ৰাস্তাৰে আপোনালোকে আহিব, বেছি একদম ছাইডেৰে অহা ট্ৰাই নকৰিব। কাৰণ আপুনি যদি বেছি স্পীডত থাকে বা ওপৰৰ পৰা যদি গাড়ীখন বেছি স্পীডত আহে, আপুনি কাটাৰ কাৰণে একদম জেগা নাথাকিব, ডাইৰেক্ট তলত যাই পৰিব। কাৰণ এইখিনি জেগাত এনেকুৱা ৰেলিং আছে, কিন্তু চব জেগাত এনেকুৱা ৰেলিং নাই। আপুনি অলপ মাজেদি আহিব ট্ৰাই কৰিব, তেতিয়া আপোনালোকৰ কাটা জেগা অলপ জেগা থাকিব এইটো লেফ্ট ছাইডে। আৰু যদি গাড়ীখন এনেও ওপৰৰ গাড়ী আপোনাৰ এনেও জোৰত নাহে, চবে মানে ভাবি আহে যে ছেফলি যাব লাগিব, ছেফলি আহিব লাগিব, লাহে লাহে যাব লাগিব এইটো ৰাস্তাত, নহ'লে তলত দিগদাৰ হৈ যাব। বাকী ভিউটো চাওক আপোনালোকে, কি ধুনীয়া ভিউ, পাহাৰৰ মাজেৰে এই নদীটো বৈ যাই আছে। অলপ বৰষুণ মাৰি আছে, অলপ মানে বৰষুণজাক ডাঙৰে হ'ল, ভিতৰত যাই কিনে বহু বঢ়িয়াকৈ, নহ'লে দিগদাৰ হৈ যাব। বাকী ৰূপদাই ইয়াতে আছে, আৰু আৰ্মি ছাৰজনে ক'লে যে আগত ৰাস্তাটো এনেকুৱাই হ'ব, বেলেগ মানে ৰাস্তা নাপাওঁ বুলি কৈছে। আৰু বঢ়িয়াকৈ এইখিনি ভিতৰৰ ফালে বহি ল'লোঁ, বৰষুণজাক ডাঙৰ হৈ গ'ল, অলপ মাৰি আছিল, বৰষুণজাক ডাঙৰ হৈ গ'ল একদম। আৰু ভাল টাইমত ৰখিছিলোঁ আমি জাষ্ট ৰখা 2 মিনিটমান হৈছে, বৰষুণ নাছিলে, ভিতৰত সোমোৱাৰ লগে লগে বৰষুণজাক ডাঙৰ হৈ গ'ল। আৰু বাকী ছাৰ কি অৰ্ডাৰ দিছে? ইহঁতৰ মানে তই মেগী দিলোঁ আৰু পৰঠা দিলে, দুটা বস্তু খাব নেকি? मिर्ची भैया कम डालो। अबे राइड कर रहे हैं ना, पेट थोड़ा ठंडा रहना चाहिए। राइड कर रहे हैं ना, पेट ठंडा रहना चाहिए, इसलिए मिर्ची मसाला कम डालिए एकदम। ভাল মানুহ ভাল নবনায়, সুধিলে ভাল এনে বনাই দে, মানে আলু মাৰি দিবই আৰু তেল হ'ব বেছিকৈ দিব, তেলৰ কথাটো কৈ সোধা। আৰু আমাৰ বঢ়িয়াকৈ পৰঠা চৰঠা আহি গৈছে, বঢ়িয়াকৈ বেতাল দা আৰু মই খাই আছোঁ, বাকী ইহঁতৰ নাই। আপোনালোকে চাওক আজি খামদক মানে সিদিনাখন যি এৰি কিনে খাইছিল যি, আজি ভগৱানে আজি ফল দেখাইছে। মই খাই আছোঁ भैया आ गया लगा दीजिए। मैगी कब होगा? मैगी आ रहा है बस। लगा दीजिए, उसमें भी मिर्ची मसाला कम डालिए एकदम, सिर्फ मैगी मसाला डाल दीजिए, हो जाएगा। বাকী কেনে লাগছে বেটাল দাম খাই কিনে? এনে বতৰত মেগী আলু পৰঠা বা এনেকৈ চাহ পালি আৰু কি লাগে, কি ধুনীয়া বতৰ হৈছে, বৰষুণ যাক কমিল এতিয়া, বৰকে সোনকালে খাই কিনে পৰা উৰিব লাগিব, কাৰণ নহ'লে যদি আৰু বৰষুণটো দি দিয়ে ৰাস্তা আমাৰ আৰু নহ'লে প্ৰব্লেম হৈ যাব। কি হে খাইছি খাওক ৰাতি ঘূৰাব পাৰিব ঘুমতে, মোক আগদিন মাৰিব ঘোচা, আগদিন মাৰিব লাট, হা ধুনীয়া খানা হ'ব, খাব, খাই পেলাই ৰাতি ঘুমাব, ঘুমাই পেলাই মাৰ গুৰি কালি আছে এটা মই ৰাতিয়ে কৈছোঁ যে মাথাটো কহাই দিম, ফেনখন ওপৰতে আছে, মুখত লাগিব, ৰাতি ফুপ চপ মেলি পেলাই এবাৰ সোমাই দি পেলাই ঘুমাই আছে, মাৰ গুৰি ইয়াতে, কি বুলি লাগে হেডফোন চিটকি পেলাইছে ৰাতি।
মোৰ ভৰিত দেখি মূৰতো দিছি যাবই দিয়ে অলপ বাগাৰ মই চিধাকে গৈছো ই বেয়া গৈ বেছি ই বেয়া ইহঁতকে গৈ বেছি মই কি কৈছিলোঁ ফেনখন জহাই আছে হয় মাথা দিম এটা বেলেগ ৰুম ল'বি কালি তাৰে আগা দিনে কি কৰিছো কচোন চৰে চাবলৈ থ চৰ মানে কি তিনটা একালে ঘুমাইছো ই মই এইখিনি জেগা পাদৰ গুণ কালি বাজিৰ গুণা এইবিলাক অলপ চাব লাগে মাজত পাদু চাম দেখি মই ইমান কেনেকৈ চাম পাদু চাব লাগব দেই তো বঢ়িয়াকৈ তাতে মেগী পৰঠা চৰঠা খাই ল'লোঁ এতিয়া ভাতৰ টেনশ্যন নাই আৰু ভোক চোক নাই দুপৰীয়া ভাতটো অলপ দেৰি হ'লেও কথা নাই খোৱা লোৱা হৈ গ'ল বঢ়িয়াকৈ এতিয়া আৰু ঠাণ্ডা বতৰ ইমান এটা ভোক নালাগে পানীটো খাই পানীও বেছি খাব নালাগে পানী খাব লাগে কিন্তু বতৰটো হিচাপে মানে গৰমৰ তুলনাত যিমান যায় ঠাণ্ডা যিমান খাব নালাগে তো এতিয়া বেলেগ একো ইমান টেনশ্যন নাই দুপৰীয়া ভাতটো দেৰিকৈ খালে কথা নাই এতিয়া আমাৰ আৰু আছে ভালেখিনি আছে পাহাৰৰ এশটোতো জানে পাহাৰত এশ মাৰা মানে এনেই আপোনাৰ নৰ্মেলি 300মান মাৰা আৰু 250-300মান মাৰা কাৰণ স্পীড লাহে লাহে যাব লাগিব টাইম বহুত খায় এতিয়া বাৰু খোৱা লোৱা টেনশ্যনটো নাই আৰু সেইখিনি গোটেইখিনি ক্লিয়াৰ কৰি থৈ দিলোঁ পৰঠা খালোঁ মেগী খালোঁ চাহ খালোঁ আৰু এইখন চাওক লেণ্ডশ্লাইডত চাগে জেচিবিৰ ওপৰত চাগে মাটি চাটি পৰিছিল গোটেই লেণ্ডশ্লাইডত জেচিবিখন পূৰা একদম মাথা লাগি ধৰিছে পাহাৰেই হৈ গ'ল এইখন আৰু কোনে ওলাব আহিব ইয়াতে সেনেকৈ থাকি যাব এইখন আৰু এতিয়া বৰষুণ যাক কমিল বাৰু টেনশ্যন নাই ইমান এটা বৰষুণ যাক নিদিলে ভাল হয় আৰু বতৰটো এনেকৈ থাকক ঠাণ্ডা বতৰ ধুনীয়া খালি বৰষুণ যাক দিলে অলপ প্ৰব্লেম হৈ যায় আৰু সেই য'ত মানে হোটেলত খানা খালোঁ তাতে কোৱা মতে দাদাজনে আৰু সেই যোনজন আৰ্মি মানুহজন আছিলে ছাৰজন তেওঁ কোৱা মতে আগত 20-25 কিলোমিটাৰ বোলে ভয়ংকৰ ৰাস্তা আছে একদম বেয়া বোলে ৰাস্তাটো তো যি কি নহওক যাবতো লাগিবই অলপ মেণ্টেলি ষ্ট্ৰং হৈ থাকিম আৰু এইবিলাক জেগাত যদি আপোনালোকে বাইক চলাই আছে এটা কথা মই কওঁ বহুতে ভাবে যে ফিজিকেলি ষ্ট্ৰং হ'লে হৈ যাব মোৰ হাতত জোৰ আছে ভৰিত জোৰ আছে গাত জোৰ আছে নহয় মেণ্টেলি আপোনালোকে ষ্ট্ৰং হ'ব লাগিব ফিজিকেলি যিমান ষ্ট্ৰং হ'ব লাগিব মেণ্টেলি সিমান ষ্ট্ৰং হ'ব লাগিব কাৰণ মানসিক সন্তুলন যদি আপোনালোকৰ ভালে নাথাকে তেনেহ'লে আপোনালোকে যিমানে জোৰ নাথাকক কিয় আপোনালোকে নোৱাৰিব মেণ্টেলি আপোনালোকে প্ৰিপেয়াৰ হৈ থাকিব লাগিব যে এইখিনি বিপদ আমাৰ আহিব পাৰে তো এইখিনি প্ৰব্লেম আহিব পাৰে আমি আগতে এলাৰ্ট হৈ ৰখাটো ভাল মেণ্টেলি বহুত মানে ষ্ট্ৰং লাগিব আৰু সদায় এনেকুৱা ৰাস্তাত গাড়ী চলালে এটা বস্তু মই আপোনালোকক ক'ম অলপ এক্টিভ হৈ থাকিব মানুহটো মানে এনেকুৱা নহয় যে আপুনি আগফালে চাই আছে আগফালে যাই আছে আগফালে চাব সেনেকুৱা নহয় আপোনালোকে ৰাইট লেফ্ট সন্মুখ ছাইড মিৰৰ এই গোটেইকেইটা বস্তু চাব লাগিব যাতে পিছফালৰ পৰা কিবা জোৰে গাড়ী আহিলে আপুনি ছাইড দিব পাৰে বা ছাইডৰ পৰা ঘপকৈ কিবা এটা হ'লে বা আগফালৰ পৰা কিবা এখন গাড়ী জোৰে আহিলে চবফালে আপোনালোকে এক্টিভ হৈ থাকিব লাগিব আৰু পুখুৰী টাইপ হৈ আছে এইখিনি জেগা লাহে লাহে যাব লাগিব একদম লাহে লাহে পাৰ কৰোঁ বঢ়িয়াকৈ যাই আছে আৰু ইহঁতে গাঁতা দি নমাই দিছে মানে এনেকুৱা পানী হৈ থাকিলে ৰাস্তাত মানে গম নাপায় সদায় অলপ ৰখি দিব যদি গাড়ী আহি আছে সন্মুখৰ পৰা ডাঙৰ অভাৰলোডেড গাড়ী যদি ডাঙৰ গাড়ী চাড়ী কিবা আহি আছে সদায় ৰখি দিব সেইখন গাড়ী যোনফালেদি যায় আপোনালোকে মন কৰিব যে এইখিনি জেগাত বেছি গাঁতা আছে এইখিনি জেগাত যাব নোৱাৰে তেতিয়া মানে বস্তুটো এটলিষ্ট আপোনাৰ অলপ হ'লে গম পোৱা যায় যে এইখিনি জেগাত দি যাব নোৱাৰোঁ এইখিনি জেগাত গাঁতাটো আছে ছাইডেদি যাব লাগিব ছাইডৰ জেগাখিনি ভাল আছে সদায় সন্মুখৰ পৰা গাড়ীখন আহিলে এইটো বস্তু মন কৰিব এইফালে ঘোঁৰা এটা আহিছে আগত চাওক বন্ধু এইবিলাক ঘোঁৰা চোৰা দেখা পালে ভাল লাগে পাহাৰীয়া ঘোঁৰা চোৰা দেখা পালে মানে একো অনিষ্ট নকৰে ধুনীয়াকৈ ৰাস্তাত থাকে মানে কাকো একো মানে এটেক নকৰে অনিষ্ট নকৰে মানে ভাল আৰু ফ্ৰেণ্ডলি বস্তুবিলাক মানে দেখা পালে ভাল লাগে এইবিলাক বস্তু মানে সদায় দেখা পোৱা বস্তু নহয় এতিয়া গৰু সদায় দেখা পাওঁ কুকুৰ ছাগলী সদায় দেখা পাওঁ এতিয়া এইবিলাক ঘোঁৰা চোৰা সদায় দেখা নাপাওঁ দেখা পালে অলপ ভাল লাগে ধুনীয়া বস্তু এইবোৰ ৰাস্তাটো ভুল হৈ গ'ল তলেদি যাব লাগে আমি এতিয়া বাইকখন ঘূৰাব লাগিব सॉरी सर जी पता नहीं मैं सोचा एक ही रोड है इधर एरो लगा है ना वहाँ देखो अच्छा अच्छा सॉरी सर जी हाँ
মানে ৰাস্তাটো কি হৈছিল, দুটা ৰাস্তা গৈছে। মই কৈছোঁ এইটো বন্ধ হৈ আছে ৰাস্তাটো, ওপৰৰ ৰাস্তাটোদি মই গাড়ীখন উঠাই দিছিলোঁ। পিছফালে আকৌ হুইচেল বজাই কিনে মোক মানে ৰখিলোঁ। এতিয়া বঢ়িয়াকৈ ইফালেদি যাওঁ। এইটোতো তলৰ ৰাস্তা হয়, তলৰ ৰাস্তাটোদি যাওঁ এতিয়া। একো নাই, ভুল হৈ যায় এনেকৈ ৰাইডত গ'লে। কাৰণ আপুনি ৰাস্তাও চাব লাগে, চব চাব লাগে, বহুত মানে টেনশ্যন থাকে না মূৰত। ত' সৰু সুৰা এটা দুটা ভুল হৈ যায়, চবৰে হৈ যায়। মই চৰি কৈ কিনে গুচি আহিলোঁ, যাতে চৰি কোৱাটো ডাঙৰ কথা নহয়, বাছ এইখিনি। আহি বৰ্তমান এটা ধুনীয়া জেগাত ৰখিছোঁ। কি বঢ়িয়া ভিউ, কি ক'ম আৰু মানে একদম বুজাবলৈ ভাষা নাই। এইবিলাক চাওক, আগত পাহাৰ, এইটো এটা নদী বৈ যাই আছে আৰু সিহঁতে ড্ৰোন উৰাই আছে। কি ক'ম আৰু, কি ধুনীয়া ঠাণ্ডা বতাহ মাৰি আছে। এই বতৰটো যদি আমাৰ অসমত থাকিল হয়, এনেকুৱা যদি বতৰ হ'লে আৰু কি লাগে। আৰু ইয়াতে ড্ৰোন উৰাইছে, সিহঁতৰ টেনশ্যন মানে ইয়াতে বহুত চিলা উৰি আছে যে সিহঁতে আৰু কৈছে থাপকৈ যদি থাপ মাৰি এইখন লৈ যায় বা এইখন যদি এটেক কৰে তেতিয়া প্ৰব্লেম হৈ যাব না। এতিয়া সিহঁতে ড্ৰোনটো শ্বটটো লৈ আছে, ড্ৰোন শ্বটটো লওক, ময়ো এটা ড্ৰোন শ্বট ল'ম। ড্ৰোন শ্বটটো বঢ়িয়াকৈ আপোনালোকে চাব। বঢ়িয়াকৈ ফটো চটো উঠি তাৰ পৰা ওলাই দিলোঁ। ড্ৰোন উৰাইছিল, ড্ৰোনখন মানে কি হ'ল, শ্বট ল'লে বেছি শ্বট ল'ব নহ'লে, মানে বহুত চিলা উৰি আছে ইয়াতে। আকৌ ড্ৰোনখনত ঘপকৈ এটেক কৰি দিলে কথাটো বেয়া হৈ যাব। সেইকাৰণে ড্ৰোনখন বেছি শ্বট নল'লে, দুটা তিনিটামান ল'লে সৰু সৰু শ্বট একদম। তাৰপিছত আকৌ ড্ৰোনখন মানে লৈ আনিলোঁ, আনি কিনে ভৰাই থৈ দিলোঁ। বাকী কেইটামান ফটো উঠিছোঁ, ফটোকেইটা আপোনালোকে কেনেকুৱা হৈছে চাব। ইনষ্টাগ্ৰামত আপলোড কৰিম আৰু ইনষ্টাগ্ৰামৰ আইডিটো হৈছে হিৰক HIROKJ দাস DAS20। আপোনালোকে চাব একাউণ্টটো, চাই কিনে ফটোকেইটা চাব কেনেকুৱা হৈছে, ক'ব এবাৰ। ধুনীয়া হৈছে ফটোকেইটা। আকৌ বৰষুণ যাক আকৌ আৰম্ভ হৈ গৈছে আৰু এই ভিউটো চাওক না, চবতকৈ ধুনীয়া লগা ভিউ এইটো পাইছোঁ এতিয়ালৈকে বৰ্তমান। মানে গোটেইকেইখন পাহাৰ আপোনাৰ আধা আধা মেঘেৰে ঢাকি ৰাখিছে। চাওকচোন কি ধুনীয়া, মানে ভাষাৰে বুজাব নোৱাৰি, কি ধুনীয়া চাওক ভিউখিনি। বাকী নাজানো ইয়াতে আৰ্মিবোৰে মানে ডিফেন্সৰ মানুহবোৰে ইয়াতে গাড়ীবোৰ ৰখাই আছে। কি হ'ল? सर जी आगे जाके रुक सकते हैं? बाइक है ना, साइड में लगा देंगे। তো এনেকৈ মানে মানুহবোৰে বুজি পালে ভাল। আমাৰ বাইক ফুল লোডেড হৈছে, বেছি দেৰি লৈ খাৰা হৈ থাকিব নোৱাৰোঁ, আগত যাই কিনে ছাইডত ৰখাব দিছে। কিন্তু সুধিলে মানে বস্তুটো অঁ বুলি ক'লে ভাল লাগে। ইয়াতে বঢ়িয়াকৈ বাইকখন এতিয়া ৰখাই দিওঁ, মানে এটা টেনশ্যন নাই। আৰু টানেলটো ৰখাই দিছিলে, মানে যাব দিয়া নাছিলে 2-3 মিনিটৰ কাৰণে, কনভয় কৰি আছিলে, সেইকাৰণে মানে ৰখাই দিছিলে। হ'ব একো নাই, 2-3 মিনিট ৰখি দিছোঁ তাতে বঢ়িয়াকৈ। আৰু আৰ্মি ছাৰজন ভাল আছিলে, আমি ক'লোঁ আগত যাই কিনে ৰখি নেকি ছাইডত, যাওঁ আপোনালোকে যাই কিনে আগত ৰখিব পাৰে। এনেকৈ বুজি পালে ভাল লাগে আমাৰো। বঢ়িয়াকৈ যাই আছোঁ টানেলৰ মাজেৰে, মানে বহুতকেইটা টানেল পালোঁ ইয়াতে কালিৰ পৰা, 6-7টামান টানেল পালোঁ। বঢ়িয়া লাগে টানেলৰ মাজেৰে যায়। আৰু গাইজ মই ভাবিলোঁ এইখন গাড়ী এনে নৰ্মেল গাড়ী নেকি, মই বোলো অভাৰটেক কৰি কিনে যাওঁ না, এইখনত কোনোবা ডাঙৰ মানুহ যাই আছে। আৰু আগতে এইখন ডিফেন্সৰ গাড়ীখন আছে, পূৰা বন্দুকটো মূৰ চাৰি একদম পূৰা মাথা কৰি কিনে থৈ দিছে। কিবা যদি হেৰি মেৰি কৰোঁতে হেৰি কিবা ইফাল কৰি দিব গুলি, পূৰা হাতত বন্দুকটো লৈ ৰখি আছে। আপোনালোকে দেখা পাইছেনে নাজানো, আন্ধাৰ হৈ আছে যিহেতু, মই পূৰা দেখা পাই আছোঁ। মানে পূৰা হাতত বন্দুকটো পূৰা লৈ আছে, কিবা যদি কৰোঁতে হেৰি গুলি মাৰিব, হেডশ্বট পূৰা ৰেডি হৈ আছে আৰু গুলি মাৰাৰ কাৰণে। পূৰা একদম মানে চিকিউৰিটি আৰু পূৰা চিকিউৰিটি দি লৈ যাই আছে পূৰা। অ' ছাৰ মই ভয় খাই গৈছোঁ। এই স্কৰপিঅ'খন আছে যি, সেইখন কিবা কোনোবা যাই আছে ডাঙৰ মানুহ, মইতো গম নাপাওঁ, একো ৰঙা চিন্তি নকওঁ, গভৰ্ণমেণ্ট আছে ইণ্ডিয়া চিণ্ডিয়া একো লিখা নাই। মই এখানে ক্ৰছ কৰিব উঠাৰ লগে লগে আৰ্মিটো বন্দুকটো মোক এনেকৈ দিছে। মই বোলো মাৰিলাক আজি, ভয় খাই গৈছোঁ। মই বোলো ৰ বুলি ক'ব লাগে, হ'লেও একো নাই, চিন্তি নকৰা নাই গাড়ীখনত, দেখা নাই নেকি? বা বন্দুকটো ডাইৰেক্ট উঠি দিছে এনেকৈ। আমার ফৌজির কামে নাই দেখুন, ফৌজি নামত আমার ফৌজি। বাকি ফৌজি স্যার
আপুনি কি নামত ফজি না কামতো ফজি এই স্কৰপিঅ'খন আছে যাই আছিল লাগে একে মোৰ একো চিন্তিন নাই কোনোবা কনভয় যাই আছে ৰঙা চিন্তিন একো নাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চিন্তা বুলি লিখাই থকা নাই ডিফেন্স লাইন চাইন বুলি সেইখনক ক্ৰছ কৰিব খোজাৰ লগে লগেতো মোক আৰ্মিটো বন্দুকটো ইনকে দিছি অলপ মাৰিলাক আজি গুলিটো মোৰ কপলত আৰু গাইছ আহি কিনে এটা জেগাত ৰখিলোঁ টানালৰ পৰা ওলাই আহিলোঁ তাৰ পৰা এনেকুৱা বৰষুণত ভিজিলোঁ আৰু এনেকুৱা লাগছে ডিচেম্বৰ মাহত বাইক চলাই আছোঁ হাতৰ আঙুলি ৰঙা হৈ গৈছে মানে কি ক'ম পচি গৈছে হাত চাত মানে গোটেই ভিজি গৈছে খুলি দিছে এইবিলাক এই ইহঁতে আগতে ওলাই আহিল আমি ওলাই আহোঁতে কি হ'ল টাইম লগাৰ কাৰণে আৰু কৈছোঁ আৰু এনেকুৱা ঠাণ্ডা লাগি আছে হাত চাত গোটেই ঠাণ্ডা হৈ গৈছে অ' ছাৰ বৰষুণত ভিজি আনিছে অসমৰ পৰা ৰেইনকোট নিকনে মানে এই শুনক এই ৰেইনকোট নিকনে নাকি ইমান তাতে এখন হেৰি পাইছো চিটি এখন পাইছিলো টপ না কি তাৰপিছত আৰু এখন কি এখন পাইছিলো সোমাই যাব লাগে আপুনি কিমান সোমাই যাব লাগে চিটি এখনৰ কাৰণে কিন্তু মোৰ দৰে মানুহ নাপায় আপোনাৰ লগত ঘূৰা ৰেইনকোট থাকিও পিন্ধা নাই হ'লে মোৰ দৰে মানুহ পাব নেকি নিপিন্ধো পইচা বাচিছি নহয় নহয় বস্তুটো কি হয় জানে মই ৰেইনকোট পিন্ধি তেওঁ থাকি যায় মোৰ বেয়া লাগে তেওঁ আকলাই ভিজি দেখিলে বস্তুটো মোৰ বেয়া লাগে না কালি মৰ্নিং এনাও কিনিম কাৰণ আমাৰ এটাই বৰষুণ দিলে কথা নাই এতিয়া আমি 9 ডিগ্ৰী 8 ডিগ্ৰীত জিকিম এটা পাগলা এই 9 ডিগ্ৰীত এই বৰষুণৰ পৰা ওলাই আহি হাত মোৰ তত নহয় গৈছে মই নেকি গ্লভছ যোৰাটো পিন্ধি লৈছো মই পুৰা হেৰি কৰি আহিছো ৰেডি হৈ আহিছো মই চব আনিছো না নাই আপুনি কওকচোন চব আনিছো না নাই জৰুৰত মানে যি ইম্পৰ্টেণ্ট আমি এতিয়া 7 বছৰ 8 বছৰে যেটা মিলে কিনবা সেইটো লাগে কাৰণ ৰেইনকোটৰ কাৰণে আমাৰ বহুত সময় বৰবাদ হৈ যায় নহয় বস্তু সেইটো নহয় আমাৰ বহুত সময় নষ্ট হৈ যায় আমাৰ আগদিনতো আমি একদিন আগুৱাই থাকিলো হয় আমাৰ বৰষুণৰ কাৰণে বহুতখিনি আমি পিছিয়ে আছো প্ৰথম দিনা অলপতে আমাৰ বহুত দেৰি হৈ গ'ল বৰষুণৰ কাৰণে মই ওলাই অহা কাৰণটো কি বৰষুণ পিন্ধি মানে না আপোনালোকৰ ফেন চাইছিল না কেইটামান লগত সেইখন ৰেইনকোট নাই আমাৰ গাঁৱত চলি বুজি পাইছে ৰাতি মই এডিট কৰা নহয় ন মোক শুই যাওঁ সেইকাৰণে ৰাতিপুৱা মই অলপ আগতে ৰখিছিলোঁ জেগাটোত বঢ়িয়াকৈ তাতে একাপ চাহ খালোঁ যিহেতু বহুত ঠাণ্ডা আৰু দেখা পাইছোঁ পূৰা গ্লভছ পিন্ধি লৈছোঁ এতিয়া নহ'লে মানে কৈছোঁ না বৰষুণ যাক পৰাৰ পিছত এতিয়াতো এইবিলাক জেকেট চেকেটত ভিজি আছে বৰষুণ যাক পৰাৰ পিছত ইমান ঠাণ্ডা পালোঁ আৰু আমি বৰ্তমান এতিয়া আহি কিনে শ্ৰীনগৰ চিটি পালোঁ বঢ়িয়াকৈ এতিয়া যাই কিনে ক'ৰবাত কিবা এটা খাব লাগিব প্ৰথমতে এতিয়া ডাল লেকটো চাওঁ আমি ডাল লেকটো চাই ল'ম প্ৰথমতে ডাল লেকটো বেছি দূৰত নাই ইয়াৰ পৰা 1 কিলোমিটাৰ 2 কিলোমিটাৰ দূৰত আছে বুলি কৈছে পুলিচজনে ডাল লেকটো বঢ়িয়াকৈ চাই লওঁ আৰু আকাশখন ক্লিয়াৰ হৈছে বৰষুণ যাক কমিব এতিয়া চাগে মানে বৰষুণ যাক কমিছে অলপ পিছত মাৰিব পাৰে বৰষুণ যাক কমি লওক বঢ়িয়াকৈ এই চিটিখন পিছত এক্সপ্ল'ৰ কৰিম আজি বঢ়িয়াকৈ টাইম আছে অলপ দেৰিকৈ ওলাই আহি ৰুম যাম প্ৰথমতে এতিয়া ডাল লেকৰ পৰা আহোঁ ডাল লেকৰ পৰা আহি কিনে একবাৰ চিটিখন চাম বাহিৰৰ ফালে কেনেকুৱা কি পায় কি নাপায় বঢ়িয়াকৈ ভিডিঅ'টো চাই থাকক सर कहना है बढ़िया पहाड़ कैसा लगा आपको हाँ डल लेक जाए আছে নেকি কিমান দেখাই আছে 2 কিলোমিটাৰ তো বঢ়িয়াকৈ আমি এতিয়া ডাল লেক যাম ডাল লেকত অলপ চাওঁ কি মানে ভিউ দেখা পায় এতিয়া এনেতো ছানছেট বা ছানৰাইজ হোৱাৰ টাইমত দেখা পালে ভাল লাগে ফটো উঠিব ভাল হয় সূৰ্যটো পিছফালে থাকিলে এতিয়া বৰষুণ বতৰত আৰু কিনো দেখা পাম সেইবিলাক আৰু ইয়াৰে মানুহবোৰ ভাল কিন্তু মানুহবোৰ চিধা চাধা হৈ ইমান কেচ নাই পুলিচবোৰো ভাল পুলিচবিলাকে ধুনীয়া ট্ৰিট কৰিছে তেতিয়া মই ৰখি কিনে হেলমেট পিন্ধি আছিলোঁ পিন্ধি থাকোঁতে মোক আহি কিনে সুধিছে যে কি বুলি কয় কিবা প্ৰব্লেম হৈছে নেকি পুলিচটোক নিজে আহি সুধিছে যে কিবা প্ৰব্লেম হৈছে নেকি মই কৈছোঁ নাই ছাৰ একো প্ৰব্লেম হোৱা নাই বঢ়িয়া আৰু মোক কৈছে আগতে কিনে চাহ তাহ খাই লওঁ ঠাণ্ডা পৰি আছে বৰষুণ দি আছে মানে বঢ়িয়া আৰু সম্বল আৰু একদম
ইয়াৰে মানে কি ডাল লেকত যদি আপোনালোকে আহে তেনেহ'লে ডাল লেকত আপোনালোকে আহিলে অলপ সাৱধান হ'ব ইয়াতে বহুত দালাল আছে বহুত দাম আছে এইবিলাক চাওক এইবিলাক পূৰা আমাক হাত ৰখাই কিনে ৰখাইছে পূৰা মাটি আছে তাতে এজনৰ লগত কথা পাতিলোঁ সিহঁতে কোৱা মতে যে কি বুলি কয় ইয়াতে ৰুমো আছে সিহঁতৰ এই ব'টৰ ৰুম আছে আৰু প্লাছ ইয়াতে আপোনালোকে চিকাৰা ৰাইডো কৰিব পাৰে আমি তাৰ নাম্বাৰটো ল'লোঁ বাৰু কিন্তু হোটেল আমি ইয়াতে নলওঁ আমি হোটেল আগত ল'ম প্ৰথমতে চিকাৰা ৰাইডটো কৰি আহোঁ আৰু বেতাল যাওঁতে এখন হোটেলত সোমালে ছানশ্বাইন হোটেল বুলি হোটেলখনলৈ যাওঁ কোনখিনিত আছে চাওঁ তাতে হোটেলখনত যাই কিনে ফ্ৰেছ হৈ কিনে কাপোৰ চাপোৰ খুলি কিনে বেলেগ কাপোৰ পিন্ধি আহোঁ আহি কিনে ডাইৰেক্ট ইয়াতে ভিউটো চাবৰ কাৰণে সোমাই যাম এতিয়া ছানশ্বাইন হোটেল কোনখন বা এইটো চাই লওঁ কোনখন বাকী হোটেল ৰুম ইয়াতে 3000 টকাত এখন হোটেল ৰুম ঠিক কৰা বুলি কৈছে হোটেলখনত যাওঁ এতিয়া ৰুমকেইটা চাওঁ দুটা ৰুম 3000 টকাত এটেচ বোলে দুইটা ৰুম ৰ'ব 3000 টকা বহুত শুনক কালি 1000 টকাত থাকি আজি মোক সেইকাৰণেতো কৈছোঁ মই 3000 টকা কৈছোঁ জমজমেই কৈছে 3000 লক্ষণ খেল ডাং ওৱালো সিপাৰে বেগটো আপোনাক গিফ্ট কৰিছোঁ মই আপুনি ছাবস্ক্ৰাইব কৰিব যোনে চাই আছে ভিউজ যাই আছে 10,000 মান তাৰ লগত মানে এটা মই চেলেঞ্জ লগাইছোঁ যে আমাৰ যোনটো ট্ৰিপ আছে সেইটো খতম হোৱাৰ আগে এক 10,000 ছাবস্ক্ৰাইব কৰি দিব লাগে নিশ্চয় নিশ্চয় এটা কথা কৈছোঁ কৰ মানুহ ভাল পালে কৰিবই নিশ্চয় কৰিব আৰু ভাল পোৱা মানুহৰ লগত আহিছোঁ আৰু ভাল পোৱা মানুহৰ লগত আহিছোঁ না যেতিয়া মানে এটা লাইন দি থাকে সেই লাইন দি থাকিলে মানে এটা থকে ভাল পোৱাটো হৈ নাযায় ভাল সেইটো হয় বাৰু প্ৰপ'জ নকৰে এতিয়া এটাও এইটো ক্ষেত্ৰত কেনে চাই আছে তো 12,000 মান ছাবস্ক্ৰাইবাৰ আছে 5 এই কেতিয়া মানুহক মই নানিব পাৰোঁ কাৰণ মোৰ নাম কি দেহাত জান আৰু বঢ়িয়াকৈ আমি কাপোৰ চাপোৰ বেডিং চেডিং গোটেইখিনি থৈ আহিলোঁ তাতে আহি কিনে বঢ়িয়াকৈ কাপোৰ চাপোৰ পিন্ধি কিনে ওলাই আহিলোঁ আৰু কাপোৰখিনি ভিজিছিল যিহেতু এইখিনি গোটেইখিনি শুকাব দিলোঁ আৰু ইহঁত তিনিজন ওলাই গৈছে এতিয়া চিকাৰা ৰাইড এটা কৰোঁ বঢ়িয়াকৈ কিমান দেৰি হয় নাজানো চিকাৰা ৰাইডটো 1 ঘণ্টা 1.5 ঘণ্টামান লাগিব বুলি কৈছে চিকাৰা ৰাইডটো বঢ়িয়াকৈ কৰোঁ আপোনালোকক বঢ়িয়াকৈ ভিউ কিছুমান দেখাম চিনেমেটিক শ্বট কিছুমান দেখাম আপোনালোকে বঢ়িয়াকৈ শ্বটকেইটা চাব এতিয়া আগত যাই কিনে এইকেইটা আগত যাই আছে আগত যাই কিনে বঢ়িয়াকৈ সিহঁতৰ লগত উঠোঁ আৰু ছানছেট হ'ব লৈছে ভিউটো ধুনীয়া আহি আছে ফটো চটো বঢ়িয়া হ'ব আৰু অলৰেডি কথা বতৰা হৈ আছে হৈ গৈছে এজনৰ লগত আপোনালোকক দেখাইছোঁ তাৰ লগত বঢ়িয়াকৈ যাই কিনে কণ্টেক্ট কৰোঁ ফোন নম্বৰ আছে অলৰেডি ফোন কৰি কিনে তাৰ লগত কণ্টেক্ট কৰি কিনে যাওঁ কাৰণ তাক কথা দি আহিছিলোঁ যে তাৰ লগত কৰিম বুলি নহ'লে কথাটো বেয়া হ'ব এই বেতাল এইবাৰ নিপুতা আমাৰ নাৱত সজাই আছে নিপুতা চাবা ফৰি যাব আৰু छोटा नहीं है बहुत बड़ा है छोटा नहीं है ओ जरा कितना है बढ़िया चप्पल यहीं पे रहेगा अंकल अच्छा अच्छा जो इधर बैठेगा ये बोरा का मैं जाते अभी कौन सा है अभी पतला भाई मैं भी मोटा ही हूँ गिरेगा तो नहीं ना अंकल गिरेंगे तो नहीं ना से बना से नहीं बना ये बोरा का भीतर वो ससा अंकल यही करो थोड़ो देखो बोला गुना हमारा खबर रही जो ওর বৌরবা মোর নিজের কন্ট্রোল নাই নাওখানোর কন্ট্রোল নাই ডাইরেক্ট বুঝি ভালো না কি বাকি স্যার কেনে লাগছে আপনি তো তাতে বসি না অলপ পিছত যেতিয়া গল্টা মাৰি একেলগে মই তাতে বহিম তেতিয়া গম পাব ও স্যার অনুভৱ কেনে জয় নি দেখলে কি হলো এটা ভয় লাগছে না নাওখনত উঠি অনুভৱ কেনে লৰি আছে দেখোন ভাল লাগছে নেকি এনে সাঁতুৰিব জানে না হ্যাঁ গাঁৱত চলিও সাঁতুৰিব নাজানে হাও আপুনি জানে না আপনি তো ভাইয়ে দেখবো আপনি জানেন না নাই সাঁতুৰিবা ये दो भाई देखो टेंशन नहीं क्या भैया और चॉकलेट है खावा ना की हाँ बनाइए ओ भैया वो बनाइए आप कावा ये तो स्टेप रहो ना थोड़ा गरम गरम बनाइएगा हाँ स्पेशल बनाइए 50 रुपीस আমি এটা ভাইৰেল মানুহ হৈছিলে তাই লৈ আহিছি कश्मीर में आपका स्वागत है आपने हमारा कवा नहीं पिया तो बाकी ইয়াতে আমাৰ কাৱা আহি গৈছে কাৱা অৰ্ডাৰ দিছিলোঁ बाकी दादा মানে भैया एक बार हाई बोल दीजिए हम आसाम से है पेमेंट तो कर दीजिए इसको ये ডাল লেকৰ মাজত কাবা কি লাগে আৰু আপোনালোকক অলপ দেৰিকৈ এটা বঢ়িয়া চিনেমেটিক শ্বট দেখাই আছোঁ আপোনালোকে অলপ ৱেইট কৰক
অলপ কিবা কিবি দেখাই লওঁ দেখাই কিনে এটা এনেকুৱা চিনেমেটিক শ্বট দেখাম আপোনালোকে চাব ক'ব কেনেকুৱা হৈছে यहाँ पे जो भी वाटर स्पोर्ट्स गेम्स होता है वो इसी साइड में होता है अभी जो ये आने वाला है ना खेलो इंडिया हाँ 20 अगस्त से होगा वो हाँ। इसी साइड में होगा तो अच्छा। जो भी मूवीज बनी है ना कश्मीर के अंदर हाँ, हाँ, हाँ। पुरानी नई उनकी ज्यादातर शूटिंग इसी साइड में हुई है जेड में हाँ ये मेन पार्ट है लेक का यहाँ पे दिन को वाटर स्पोर्ट्स होता है अभी हम लोग क्या लेक के बीच में आ गए पूरा यही नजर मारो ना हाँ इधर में अप्रोक्सीमेटली 25 फीट गहरा है 25 फीट 25 फीट गहरा अभी ये लेक क्रॉस करके हम जाएंगे रेजिडेंशियल एरिया में हाँ। उसके बाद जो आपका नेक्स्ट पॉइंट है मीना बाजार ठीक है। मीना बाजार आपका रुकने का जगह है वहाँ शिकारा रुकेगा आप अंदर में देख के आ जाएगा ठीक है वो ठीक हमारा है। रेस्ट पॉइंट एक्चुअली हमारा रेस्ट চাই লওঁ যিহেতু আহিছোঁ যিহেতু পইচাটোতো দিম নাই ডিছবেলেঞ্চ হোৱা নাই हमारा रेस्ट पॉइंट होता है नेहरू पार्क हाँ, हाँ। आप उधर उतरे नहीं ना ठीक है उसके बाद जो नेक्स्ट पॉइंट आएगा हाँ, मीना हाँ। बाजार मार्केट हाँ। देखने का है ठीक है ठीक है वहाँ पे वो हैंडीक्राफ्ट और यहाँ का मौसम भाई ऐसा ही रहता है क्या नहीं गर्म भी रहता है ठंडा भी रहता और उधर का पहाड़ का मौसम ऐसा रहता है पूरा है ऐसे ही रहता है अच्छा नहीं, कल भी थोड़ा मौसम ऐसे रहेगा हाँ हाँ দাদাজনে কিবা কিবি আমাক ইনফৰমেশ্যন দিলে কিবা কিবি বুজালে বুজি আছো চাওচোন তুমি একবাৰ মাজুদা ঠিক আছে आ जाओ থাকো না वो वेलकम फिल्म देखी आपने हाँ हाँ तो वो बोलते हैं ना उसको ऑल नहीं वो जब घोड़े पे आता है हाँ 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 उसको बोलते हैं ना आओ आओ নাই দাদাই কৈছে যদি তুমি আহি যোৱা आ सकते हैं ना मैं इस तरफ आ जाओ না বিয়ে প্লিজ দে মই নুচু বাও আৰু এটা এইখন চাওক SB ATM চেটিএম চব আছে ভাই আছে পইচা চাওক এইবিলাক চব হোটেল হা ছাৰ হোটেল চব আমি নাথকো দিয়ক ন ইয়াতে ক'ৰবাত ৰাতি আৰু পেচাব চেচাব কৰিব আহিলে ক'ত মোটো ভাহি যাব আমিও ভাহি যাম দিগদাৰ হ'ব সেইকাৰণে বঢ়িয়াকৈ আমি সেইটো বাৰে হোটেল লৈছোঁ তাতে থাকিম 3000 টকা লৈছে এটা ৰুমত ৰুমটো ভাল হয় ৰুমটো যাই কিনে ৰুমত দেখাম কেনেকুৱা হয় তাতে বাকী ভিউটো এনজয় কৰক ভাল লাগিছে কিছুমান বেপাৰী আহে সোণা চনা লৈ কিনে কিবা কিবি নিপুদাই কিবা ল'লা ন চাওঁ চাওঁ নৰা ফুট এটা বস্তিলে লাগে ৰ এতিয়া এবাৰ হালবু নাখাম অ' ছাৰ গুৱাহাটী ঘূৰি যাব লগা আছে অলপ টাইম কোগা নলবি ন এনেকে বে मुझे पैसा ले लेना तुम मुझे खर्च वो पैसा पे डबल पैसा लेकर कर ऐसा बोल বাকী এটা মই কথা কওঁ নিপুদাই ফটো উঠাৰ কাৰণে আগফালে গৈছিল নিপুদা কেনে লাগছি ও কালি বদিলো জিগলেন জয় কি কম মেটাল ছাৰ হা ফটো উঠাৰ কাৰণে গৈছিল তাতে তুমি আমাকে আহিবা লাগব তাৰ পৰা সি আহিবা লাগব নাই যতে দেখা নাই উলা চুলা নাই নাও লৰি যায় মই লৰাই নি কেনে আপুনি এনেকে থাকক ষ্টেচন হৈ থাকক এই কি মাছ নহয় হ্যাঁ স্যার ও স্যার কি হয় এটা মেটকা বলে মেটকা দেখা নাই নেকি আমার ট্রেনে মেটকা বলে অসমৰ কাশ্মীৰৰ মেটকা বলে এ ৰ'ব হে চাচা এতিয়া বৰ্তমান আছোঁ আমি ডাল লেকত মীনা বজাৰ বুলি কৈছে মীনা বজাৰত আছোঁ ইয়াতে কাপোৰ চাপোৰ যিমান যি লাগে খোৱা বস্তু কাপোৰে হওক বা যিকোনো বস্তুৰে দোকান নালাগক গোটেইখিনি ইয়াতে আছে বুলি কৈছে আৰু ইয়াতে চব বজাৰখিনি মানে এভেইলেবলে আছে খোৱাৰ পৰা পিন্ধাৰ পৰা মানে গোটেইখিনি এভেইলেবল আছে বুলি কৈছে আৰু দোকানকেইখন চাওকচোন একবাৰ বাকী নিপুদা অ' নিপুদা কিবা নিব নেকি আৰু পাই তাকে যাবা বাইছপ দিয়ক মাউণ্টেইন ডিউ এটা খাই দিয়ক কিন্তু এটা বস্তু এতিয়া কেইটা বাজিল 7:20 হ'ল আমাৰ তাতে কিজানি সেই মহমাৰা ধূপ চুপ চব লগাইছে আন্ধাৰ হৈছে ইয়াতে এতিয়াও বেলি ডুবাই নাই মিছা কৈছোঁ আপোনালোকে চাওক এই ঘড়ী 7:20 হৈছে এতিয়াও পূৰা পোহৰে হৈ আছে বৰ্তমান দোকানখনত গৈছিলোঁ ওলাই আহিলোঁ দেখা হৈছেনে চুৱেটাৰ টুৱেটাৰ কিনি আনিলোঁ
1200 টকা লৈছে কেনে গৰম আছে কিন্তু আৰু ঠাণ্ডা আছিল কাৰণে বাহিৰত আমি পুৰা হেণ্ডমেড আৰু বস্তু গৰম ঠাণ্ডা লাগিছিল কাৰণে একেলগে পিন্ধিয়ে ল'লোঁ আমি বঢ়িয়াকৈ পিন্ধিলোঁ নিপুদা হৈ তুলিছে কেনে ক'ৰবাত খুন্দা খাব চাব চশমা মাৰি লৈছে মাছে খুন্দা মাৰিব আৰু চাব এইটো মূল্যাক না কি চুক মেলি দিছে আছে না দিয়ক বঢ়িয়া यहाँ पे मछली मिलती है ना मछली मिलता है मछली हाँ लेग पे है ना अंदर हाँ है रो भोगा আৰু এইবাৰ আমাৰ নাওত আছে কেঁচাৰ ট্ৰাই কৰি আছে কেনে নিপুদা হা কেনে লাগছে আচল না মালটো না ডুপ্লিকেট मैं हल्लू गुम भाई आसान কেঁচাৰটো আচল নেকি अगले वाले गांव से इसको क्रश करें মানে কি হাতৰ পাত দিয়ে নেকি কোনটো হা অঁ আপোনালোকে যোনখিনি জেগা দেখা পাই আছে এইখিনি গল্ডেন লেক বুলি কয় ডাল লেকৰ এটা পাৰ্ট হয় গল্ডেন লেক বুলি কয় দাদাজনে ক'লে ধুনীয়া একদম মানে ৱাৰ্ম কালাৰৰ লাইটবোৰ জ্বলাই থৈ দিছে ধুনীয়া একদম মানে গল্ডেন হৈ আছে ভিউটো চাওকচোন এবাৰ কি ধুনীয়া লগা হৈছে অলপ আগতে আন্ধাৰ হৈছে ঘড়ীটো চাওক টাইম 8টা বাজিছে জাষ্ট 10 মিনিটমান হৈছে আন্ধাৰ এতিয়া অলপ আপোনালোকৰ পোহৰে আছে আৰু বঢ়িয়াকৈ আমি চিকাৰৰ এইটো কমপ্লিট কৰি ল'লোঁ এতিয়া ৰাস্তাৰ ফালে আহি গ'লোঁ ফুটপাথত আৰু এইটো চুৱেটাৰটো কিনিছোঁ হোৱাইট কালাৰৰ এটা মানে মেটেৰিয়েলটো বহুত ভাল আছিল আৰু ভাল দামতে পালোঁ এইটো এনেকুৱা মেটেৰিয়েল অসমত হ'লে বহুত দাম ল'লে হয় আৰু এইফালে মাফলাৰ এখন শ্বলখন এখন লৈ আছিলোঁ শ্বলখন এনেকৈ লৈ আছোঁ ঘৰত বৰ্তমান এতিয়া তাৰ পৰা আহিলোঁ যে কিবা খাম খাই কিনে ৰুমলৈকে যাম আৰু ভিউটো আপোনালোকে এবাৰ এনজয় কৰকচোন মানে ধুনীয়া আৰু চাব লগা জেগা আৰু একদম বাকী পিছফালে ধুনীয়া এটা মানে ফুটপাথ এটা আছিলে ষ্ট্ৰীট এটা আছিলে বঢ়িয়াকৈ দুখনমান তাতে ফটো উঠি লৈছোঁ মানে কি ফটো ভাল হৈ আছে ফ্লাইটৰ পোহৰটোৰ কাৰণে তাতে দুখনমান ফটো উঠি লৈছোঁ আপোনালোকে ভিউটো চাওকচোন কি ধুনীয়া ভিউ এইটো মানে ডাল লেকত বহুত হিষ্ট্ৰী আছে কিবা কিবি আছে মানে কি এতিয়াও পোষ্ট অফিচ আপোনাৰ বহুত আগৰ পোষ্ট অফিচ ফ্লটিং পোষ্ট অফিচ এতিয়াও চলি আছে মানে এনেকুৱা নহয় যে হেৰিটেজ হৈ গৈছে এইটো বন্ধ হৈ গৈছে হেৰিটেজ হৈ গৈছে এতিয়া চাইছোঁ মানে জাষ্ট শ্ব' অফৰ কাৰণে ৰাখিছে এনেকুৱাও নহয় এতিয়াও সেইটো কাম কৰি আছে চলি গৈছে SBI ATM আছে তাৰপিছত আপোনাৰ গোটেই বজাৰখিনি খোৱা লোৱা কাপোৰ মানে গোটেইখিনি এভৰিথিং আছে আৰু ইয়াতে এটা বস্তু ভাল কি ই ৰিক্সা নাই ই ৰিক্সা থাকিলে বহুত বেছি ট্ৰাফিক হৈ যায় ই ৰিক্সা নাই কাৰণে বহুতখিনি মানে মানুহৰ ট্ৰাফিকৰ কাৰণে অলপ ভাল হৈছে ই ৰিক্সাখন আপোনাৰ ৰাইটেদি সোমাব লেফ্টেদি সোমাব মাজেদি সোমাব মানে চব ছাইডেদি সোমায় আৰু ভিডিঅ'টো আজিলৈ এইখিনিতে সমাপ্ত কৰোঁ ৰুমলৈ যাই কিনে একো ভিডিঅ' এণ্ড নকৰোঁ আজি বাহিৰৰ পৰা এণ্ড কৰিম না কি নিপুদা বাকী ভাল লাগিল চিকাৰা ৰাইড কৰি একদম ভিউ বঢ়িয়া ফটো চটো উঠি ল'লোঁ আৰু বঢ়িয়াকৈ আমি শকত মানুহ আমাক মানে ডাঙৰ চুৱেটাৰ লাগে তাৰ এতিয়া ক্ষীণ মানুহ আমাৰ হ'ব আৰু কি কৰিম আৰু খাওয়া বেছিকৈ আৰু কিবা এটা চিন লাগে না চিন এটা লাগে সেইকাৰণে এটা চুৱেটাৰ লৈ লৈছোঁ বঢ়িয়াকৈ তেওঁ ক'লা হান লৈছোঁ মই অলপ হেৰি বগা টাইপ লৈছোঁ আৰু ভিডিঅ'টো আজিলৈ এইখিনিতে এণ্ড কৰোঁ তুমি কৈ দিয়া আজি লাইক কমেণ্ট তো যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নেক্সট বাৰ অলপ ফোন দিলে বাবে ধন্যবাদ জয় আহমেদ বাই বাই